ৰাজ্যজুৰি ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। উজনিৰ পৰা নামনিলৈ চলিছে বিহু সন্মিলনৰ আয়োজন। ব্যস্ততা বাঢ়িছে তাৰকা শিল্পীৰ। এইবাৰ কোন শিল্পীৰ কিমান মাননি? বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো বিহু মঞ্চৰ বাবে সাজু হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। বিহু মঞ্চত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে এইবাৰ জুবিন গাৰ্গৰ মাননি হ'ব 7 লাখ টকা। ইতিমধ্যে 25খন অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰবগৰাকী। বিহুলৈ বুলি কঁকালত টঙালি বান্ধিছে আন এগৰাকী জনপ্ৰিয় শিল্পী নীল আকাশে। 35খন অনুষ্ঠানৰ বাবে এই পৰ্যন্ত চুক্তিবদ্ধ হৈছে নীল আকাশ। 14 এপ্ৰিলত ভৰলু আৰু গণেশগুৰিত অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় শিল্পীগৰাকীয়ে। এইবাৰ বিহু মঞ্চৰ বাবে নীল আকাশৰ মাননি হ'ব 4 পৰা 4.5 লাখ। এইবাৰ বিহুৰ অনুষ্ঠানৰ বাবে কুসুম কৈলাসে নিৰ্ধাৰণ কৰিছে 3 পৰা 3.5 লাখ টকাৰ বাজেট। এই পৰ্যন্ত 30খন বিহু সন্মিলনীৰ সৈতে চুক্তিবদ্ধ হৈছে কুসুম কৈলাস। আন এগৰাকী জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপৰো বাঢ়িছে ব্যস্ততা। 12 এপ্ৰিলৰ পৰাই বিহুৰ অনুষ্ঠান আৰম্ভ কৰিব ভৃগুৱে। বিহু মঞ্চৰ বাবে ভৃগু কাশ্যপৰ মাননি হ'ব 3 পৰা 3.5 লাখ টকা। ইফালে পহিলা বহাগৰ দিনাই ৰংঘৰৰ বাকৰিৰ পৰা বিহুৰ অনুষ্ঠান আৰম্ভ কৰিব জনপ্ৰিয় শিল্পী মানস ৰবিনে। বিহু সমিতি আৰু সহযোগীসকলৰ সৈতে বুজাবুজিৰ মাজেৰেহে মাননি নিৰ্ধাৰণ কৰিব শিল্পীগৰাকীয়ে। বিহুলৈ বুলি সাজু হৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি। বিহু মঞ্চত জুবলিৰ অনুষ্ঠান উপভোগ কৰিবলৈ উদ্যোক্তাসকলে দিব লাগিব 3 পৰা 3.5 লাখ টকাৰ মাননি। কণ্ঠশিল্পী মণ্টুমণিও সাজু হৈছে বিহুলৈ বুলি। বিহু মঞ্চৰ বাবে শিল্পীগৰাকীয়ে মাননি নিৰ্ধাৰণ কৰিছে প্ৰায় 2.5 লাখৰ পৰা 3 লাখ টকা। মুঠতে সাজু হৈছে সকলো। পিছে মন সেমেকিছে একাংশ বিহু সমিতিৰহে। কাৰণ লাখ লাখ টকীয়া বাজেটৰ বাবে ক'ৰবাত থমকিবলগীয়া হৈছে একাংশ বিহু সন্মিলনীৰ উদ্যোক্তা। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।